মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছ লেচন 11 স্প্ৰিং টাইম স্প্লেণ্ডৰ পাঠটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা কৰিবলৈ আহিছোঁ। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাই থাকিবা। পাঠটোৰ নাম হ'ল স্প্ৰিং টাইম স্প্লেণ্ডৰ, অৰ্থাৎ বসন্তকালীন জিলিকনি। তো এই পাঠটোত বসন্তকালৰ এটা চমু বিৱৰণ দিয়া হৈছিল। ৰিহন, a teenager, lives with his parents in Guwahati. ৰিহন এজন কিশোৰ আছিল আৰু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত বসবাস কৰিছিল। He is an ordinary boy with an extraordinary habit. তেওঁ এজন সাধাৰণ ল'ৰা আছিল, কিন্তু অসাধাৰণ অভ্যাস আছিল তেওঁৰ। He loves to write in his diary. তেওঁ ডায়েৰীত লিখি ভাল পায়। His diary is more than just a book. তেওঁৰ ডায়েৰীখন এখন কিতাপতকৈও অধিক। It is his confidant, his closest friend. ই তেওঁৰ আত্মবিশ্বাস আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু। Here are some extracts from Rihon's diary in which he has chronicled the breathtaking beauty of spring, the season of renewal. ইয়াত ৰিহনৰ ডায়েৰীৰ কিছুমান উদ্ধৃতি আগবঢ়োৱা হ'ল, য'ত তেওঁ বসন্তৰ উশাহ লোৱাৰ দৰে সৌন্দৰ্য নৱীকৰণৰ ঋতুৰ বুৰঞ্জী লিখিছে। অৰ্থাৎ ৰিহন এজন কিশোৰ ল'ৰা আৰু তেওঁ তেওঁৰ মাক দেউতাকৰ হাতৰ লগত গুৱাহাটীত বাস কৰিছিল আৰু তেওঁ এজন সাধাৰণ ল'ৰা যদিও তেওঁ অসাধাৰণ তেওঁৰ অভ্যাস আছিল। অৰ্থাৎ তেওঁ ডায়েৰী লিখি ভাল পাইছিল আৰু তেওঁৰ ডায়েৰীটো তেওঁৰ আত্মবিশ্বাস আছিল আৰু তেওঁৰ আটাইতকৈ ভাল বন্ধু আছিল। আৰু ৰিহনৰ ডায়েৰীটো এখন অকল মাত্ৰ ডায়েৰীয়ে নহয়, কিতাপৰ নিচিনা আছিল। আৰু এই পাঠটোত ৰিহনে এই তেওঁৰ ডায়েৰীত এই বসন্তকালৰ কিছুমান উদ্ধৃতি ইয়াত তুলি দিয়া হৈছে। তো তোমালোকে পাঠটো পঢ়িলে গম পাবা। তো ফাৰ্ষ্টত লিখিছে, ডিয়াৰ ডায়েৰী, এপ্ৰিল 2, 2023। তো ডায়েৰী লিখিলে ফাৰ্ষ্টত ডিয়াৰ ডায়েৰী লিখিব লাগে। তাৰপিছত মাহটোৰ নাম লিখিবা আৰু তাৰিখ কিমান তাৰিখ আছে এইটো লিখিবা আৰু তাৰপিছত চনটো লিখিবা। তো 2023 চনৰ কথা ইয়াত কোৱা হৈছে। Spring has finally arrived and it has fully embraced our land, Assam. অৱশেষত বসন্ত আহিল আৰু ই আমাৰ ভূমি অসমক সম্পূৰ্ণৰূপে আঁকোৱালি লৈছে। The entire state has burst into a riot of colors and fragrance. সমগ্ৰ ৰাজ্যতে ৰং আৰু সুগন্ধিৰ দাঙ্গা বিস্ফোৰণ ঘটিছে। The beauty of the season never fails to lift my spirit. ঋতুৰ সৌন্দৰ্যই মোৰ আত্মাক কেতিয়াও উত্তোলন কৰাত ব্যৰ্থ নহয়। As I stepped out of my house this morning, I saw greeted by a gentle breeze carrying the aroma of blooming flowers. আজি মই ৰাতিপুৱা ঘৰৰ পৰা ওলাই অহাৰ লগে লগে ফুলি উঠা ফুলৰ সুগন্ধি কঢ়িয়াই অনা মৃদু বতাহ এজাকে মোক আদৰি লৈছে। I could hear the melodious song of birds, especially the cuckoo. মই চৰাইবোৰৰ সুৰীয়া গান শুনিবলৈ পালোঁ, বিশেষকৈ কোকিলৰ গান। The trees are now adorned with delicate green leaves. গছবোৰ এতিয়া সূক্ষ্ম সেউজীয়া পাতেৰে সজোৱা হৈছে। The entire landscape seemed so majestic I could help but spend hours in the garden enjoying the beautiful morning until next time. সমগ্ৰ প্ৰাকৃতিক দৃশ্যটোৱে ইমানেই মহিমামণ্ডিত যেন লাগিল, ফুলনিবোৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি সুন্দৰ ৰাতিপুৱাটো উপভোগ নকৰাকৈ থাকিব নোৱাৰিলোঁ অহাৰ সময়লৈকে। অৰ্থাৎ এই দৃশ্যটো তেওঁক এনেকুৱা মনটো তেওঁৰ ফূৰ্তি কৰি তুলিছিল যে তেওঁ ঘণ্টাৰ পিছত ঘণ্টা জুৰি এই চৰাইবোৰৰ গানবোৰ আৰু ফুলবোৰৰ সুগন্ধি তেওঁ উপভোগ কৰি আছিল। তাৰপিছত আন এটা ডায়েৰীত লিখিছে, ডিয়াৰ ডায়েৰী, এপ্ৰিল 12, 2023। অৰ্থাৎ মৰমৰ ডায়েৰী, এপ্ৰিল 12 তাৰিখ আৰু 2023। Today was a day I had been eagerly waiting for. আজিৰ দিনটো মই আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ।
The day I got to go to my ancestral village for Rangoli Bihu, সেইদিনা যিদিনা মই মোৰ পূৰ্বপুৰুষৰ গাঁৱলৈ ৰঙালী বিহুৰ বাবে যাব পাৰিলোঁ, the excitement that raced through my heart is beyond words. মোৰ হৃদয়ৰ মাজেৰে দৌৰি যোৱা উত্তেজনা শব্দৰ বাহিৰত। অৰ্থাৎ তেওঁক ইমানেই ফূৰ্তি লাগি আছিল যে তেওঁৰ পূৰ্বপুৰুষ অৰ্থাৎ তেওঁৰ দেউতাকৰ দেউতাহঁতৰ গাঁৱলৈ যাবলৈ মন মেলিছিল ৰংগলী বিহুত আৰু বহুতো ফূৰ্তি হৈ আছিল। মা এণ্ড দেউতা woke me up early. মা আৰু দেউতাই মোক সোনকালে জগাইছিল। And we began packing our bags. আৰু আমি আমাৰ বেগবোৰ পেক কৰিবলৈ ধৰিলোঁ। The thought of joining in the festival celebration with my cousins filled me with joy. মোৰ খুৰাহঁতৰ ল'ৰা ছোৱালীহঁতৰ লগত উৎসৱমুখৰ উদযাপনত যোগদান কৰাৰ চিন্তাই মোক আনন্দেৰে ভৰাই তুলিলে। অৰ্থাৎ তেওঁ গৈ তেওঁৰ খুৰাহঁতৰ ল'ৰা ছোৱালীবিলাকৰ সৈতে যে ফূৰ্তি কৰিব, সেই কথাটো চিন্তা কৰি তেওঁ ফূৰ্তি কৰি আছে। The drive to our village is always an adventure. আমাৰ গাঁৱলৈ গাড়ী চলাই যোৱাটো সদায় এক দুঃসাহসিক অভিযান। The winding roads, lush green fields, the sweet scent of blooming flowers, freshly cut grass, and the petrichor make it unforgettable journey. আকৰগছ ৰাস্তা, ৰসাল সেউজীয়া পথাৰ, ফুলি উঠা ফুলৰ মিঠা গন্ধ, সুন্দৰকৈ কটা ঘাঁহ আৰু ধুনীয়াকৈ গন্ধ আদিয়েই আমাক এক অবিস্মৰণীয় যাত্ৰা কৰি তুলিছে। অৰ্থাৎ এই স্প্ৰিং টাইমৰ যে এটা পৰিৱেশ আছে, চাৰিওফালে সুগন্ধি ফুল ফুলি আছে, ধুনীয়াকৈ ঘাঁহবিলাক কটা আছে, তো এইবিলাকৰ দৃশ্য তেওঁ বৰ্ণনা কৰিছে। As we arrived, the first thing that caught my eye was the orchids blooming everywhere. আমি আহি পোৱাৰ লগে লগে প্ৰথমতে মোৰ চকুত পৰিল ফুলি থকা অৰ্কিডবোৰ। Not only the orchids, flowers like togor, nehar, and keteli paint the landscape with their vibrant colors. কেৱল অৰ্কিডেই নহয়, তাৰ লগতে তগৰ, নাহৰ, কেটেলি আদি ফুলেই নিজৰ প্ৰাণবন্ত ৰঙেৰে ভূ-প্ৰাকৃতিৰ ৰং সানিছিল। অৰ্থাৎ সকলো ফুলেই ফুটি উঠিছিল। I could see that the village was already bustling with activity. মই দেখিবলৈ পালোঁ যে গাঁওখন ইতিমধ্যে ব্যস্ততাৰে ব্যস্ত হৈ পৰিছে। The sound of ঢোল and pepa filled the air, and the sight of people dancing and practice the Bihu dance with utmost enthusiasm was a sight to behold. ঢোল আৰু পেপাৰ শব্দই বতাহ ভৰাই তুলিলে পৰম উৎসাহেৰে নাচি বিহু নৃত্য অভ্যাস কৰা মানুহবোৰৰ দৃশ্যটো এক দৃষ্টিগোচৰ হৈ পৰিল। I saw my cousins and aunts applying jeteku on their palm. মই দেখিলোঁ যে মোৰ খুৰাৰ ল'ৰা ছোৱালীহঁত আৰু পেহীয়েকে হাতৰ তলুৱা নখ আৰু ভৰিৰ আঙুলিত জেতুকা লগাইছে। The aroma of freshly prepared laru and pithas was irresistible. সদ্য প্ৰস্তুত কৰা লাৰু আৰু পিঠাৰ সুগন্ধি অপ্ৰতিৰোধ্য আছিল। With a heart full of excitement and graduate, I bid you farewell for now, dear diary. Your excitedly Rihan. তো অৱশেষত কৈছে, উত্তেজনা আৰু কৃতজ্ঞতাৰে ভৰা হৃদয়েৰে এতিয়াৰ বাবে বিদায় দিছোঁ প্ৰিয় ডায়েৰী, আপোনাৰ উত্তেজিত ৰিহন। অৰ্থাৎ সেই দিনৰ কাৰণে তেওঁ ডায়েৰীটো বন্ধ কৰিছিল আৰু তেওঁৰ খুৰাহঁতৰ ঘৰলৈ গৈ কি চাই আছিল সেইটোৰ বৰ্ণনা কৰিছিল। ৰিহনে চাইছিল যে গাঁৱৰ প্ৰতিজন মানুহে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। কোনোবাই গছৰ তলত বিহু নাচ প্ৰেক্টিচ কৰি আছে। তেওঁৰ খুৰীহঁতে পিঠা আৰু লাৰুবোৰ বনাই আছে। আৰু বিভিন্ন ফুলবোৰ ফুলি আছে। এইবিলাকৰ গোন্ধও তেওঁ অনুভৱ কৰি আছে। আৰু তাৰ পিছত ৰিহনে 18 এপ্ৰিলত আৰু এটা ডায়েৰী লিখিছিল আৰু তাত লিখিছিল, Today was an extraordinary day. আজিৰ দিনটো আছিল এক অসাধাৰণ দিন। I can't believe I am back in the hustle and bustle of the city after celebrating Bihu in our ancestral village.
আমাৰ পূৰ্বপুৰুষৰ গাঁৱত বিহু উদযাপন কৰি পুনৰ চহৰৰ হুলস্থুলৰ মাজত ঘূৰি আহিছোঁ বুলি বিশ্বাস কৰিব পৰা নাই। It was an incredible experience. I will cherish it forever. অবিশ্বাস্য অভিজ্ঞতা আছিল এইটো আৰু মই ইয়াক চিৰদিনৰ বাবে লালন পালন কৰিম। অৰ্থাৎ তেওঁ যে চহৰৰ পৰা এই গাঁৱত আহি ইমান ধুনীয়াকৈ বিহু উদযাপন কৰি আছে সেইটো তেওঁ বিশ্বাস কৰিব পৰা নাই। তেওঁ ইমানেই খুশি হৈছে। I got to learn many things about this festival from my grandmother. এই উৎসৱৰ বিষয়ে আইতাকৰ পৰা বহু কথা জানিব পাইছিলোঁ। She told me that Assamese people embraced this season as a harbinger of peace, happiness and prosperity. তাই মোক কৈছিল যে অসমীয়া মানুহে এই বতৰক শান্তি, সুখ, সমৃদ্ধিৰ আগজাননী হিচাপে আঁকোৱালি লয়। The Rangoli Bihu is primarily related to the village folk and traditionally connected with cultivation. ৰঙালী বিহু মূলতঃ গাঁৱৰ লোকৰ লগত জড়িত আৰু পৰম্পৰাগতভাৱে খেতিৰ সৈতে জড়িত। It is celebrated for 7 days. এইটো 7 দিন উদযাপন কৰা হয়। অৰ্থাৎ ৰিহনে তেওঁৰ আইতাকৰ পৰা এই ৰংগলী বিহুৰ বিষয়ে বহুত কিবা কিবি জানি পাইছিল। The festival starts with গৰু বিহু। এই উৎসৱটো আৰম্ভ হয় গৰু বিহুৰ পৰা। Oh, I enjoyed it thoroughly. I saw my uncle and other men take their cattle to the nearby river and give them a clean bath. মই ভালদৰে উপভোগ কৰিলোঁ। দেখিলোঁ মোৰ খুৰা আৰু আন মানুহবোৰে গৰু ম'হ ওচৰৰ নদীখনলৈ লৈ গৈ পৰিষ্কাৰকৈ গা ধুই দিয়ে। They prayed for their sound health and offered them new robes. তেওঁলোকে তেওঁলোকৰ সুস্থ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে আৰু নতুন ৰছী আগবঢ়ায়। Leaves of দীঘলতি and মাখিয়তী were also slapped on the skin of the cows to drive away flies and infection. মাখি আৰু সংক্ৰমণ খেদি পঠিয়াবলৈ গৰুৰ ছালত দীঘলতি আৰু মাখিয়তীৰ পাতো লগাই দিছিল। The next day was মানুহ বিহু। পিছদিনা মানুহ বিহু। We wore our new clothes. আমি আমাৰ নতুন কাপোৰ পিন্ধিলোঁ। This day is dedicated to celebrate human life. এই দিৱসটো মানুহৰ জীৱন উদযাপনৰ বাবে উৎসৰ্গিত কৰিছে। The third day was the গোসাই বিহু। তৃতীয় দিনা গোসাই বিহু। Our whole family went to the নামঘৰ to seek blessing from the Almighty. আমাৰ গোটেই পৰিয়ালটো নামঘৰলৈ গৈ সৰ্বশক্তিমানৰ পৰা আশীৰ্বাদ বিচাৰিলে। Yesterday was the কুটুম বিহু। চতুৰ্থ দিন আছিল অৰ্থাৎ কালি কুটুম বিহু। It is a time for family reuniting and gathering. তো এইটো এটা এনেকুৱা সময় য'ত আমাৰ পৰিয়ালৰ সকলো মানুহবিলাকে একত্ৰিত হ'ব লাগে। So all the members of our family came together, share food and exchange greetings. তো গতিকে আমাৰ পৰিয়ালৰ সকলো মানুহে একত্ৰিত হৈছিল আৰু এজনে আনজনৰ সৈতে খাদ্যবোৰ আদান প্ৰদান কৰিছিল আৰু এজনে আনজনৰ প্ৰতি উইশ কৰিছিল আৰু সিহঁতৰ সুস্বাস্থ্য কামনা কৰিছিল। It was fun to meet the whole family. এইটো এটা বহুত আমোদজনক যে গোটেই পৰিয়ালৰ মানুহবিলাকে একত্ৰিত হৈ কথা পাতি আছে। As I have school and my parents need to join their office, we return today. যিহেতু মোৰ স্কুল আছে আৰু মোৰ মা দেউতাকে তেওঁলোকৰ অফিচত যোগদান কৰাৰ প্ৰয়োজন আছে গতিকে আমি আজি উভতি আহিলোঁ। Grandmother said that the বিহু was not over yet. আইতাকে ক'লে যে বিহু এতিয়াও শেষ হোৱা নাই। The 5th day is the স্নেহী বিহু. 6th day is the মেলা বিহু and the final day is the চেৰা বিহু. পঞ্চম দিনা চেনেহী বিহু, ষষ্ঠ দিন মেলা বিহু আৰু অন্তিম দিন চেৰা বিহু। তো মোৰ আইতাকে মোক কৈ দিলে। I want to stay for all the 7 days as on মেলা বিহু people indulge in traditional games and festivals. 7 দিনটো মই থাকিব বিচাৰিছিলোঁ
যিহেতু মেলা বিহুত মানুহে পৰম্পৰাগত খেল ধেমালি আৰু উৎসৱত লিপ্ত হয়। I wanted to be a part of that. আৰু মই তাৰেই অংশ হ'ব বিচাৰিছিলোঁ। However, I wore the traditional attire and went with village children to perform হুঁচৰি in every household. অৱশ্যে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি গাঁৱৰ ল'ৰা ছোৱালীৰ লগত ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰিবলৈও গৈছিলোঁ। Each family honored us with a চেলেং cloth, গামোচা and a small amount of money. প্ৰতিটো পৰিয়ালে আমাক চেলেং কাপোৰ, গামোচা আৰু সামান্য টকাৰে সম্বৰ্ধনা জনাইছিল। I also had the privilege to see the মুকলি বিহু performed by unmarried girls and boys in open fields. মুকলি পথাৰত অবিবাহিত ছোৱালী আৰু ল'ৰাৰ দ্বাৰা পৰিৱেশন কৰা মুকলি বিহুটোও চোৱাৰ সৌভাগ্য হৈছিল। অৰ্থাৎ তেওঁ এই যি 5 দিনমান আছিল, এই 5 দিনতে তেওঁ বহুতো কিবা কিবি লক্ষ্য কৰিছিল আৰু ফূৰ্তি কৰিছিল। যেনেকুৱা তেওঁ এই পৰম্পৰাগত পোছাক পিন্ধি থকা সিহঁতৰ খুৰাৰ ল'ৰা ছোৱালীহঁতৰ লগত গৈ ঘৰে ঘৰে বিহু নৃত্য কৰিছিল। তাৰ লগতে তেওঁ গছৰ তলত নৃত্য কৰি থকা অবিবাহিত ল'ৰা ছোৱালীবিলাকক নৃত্য অভ্যাস কৰি থকা দেখা পাইছিল। তো এনেকুৱা তেওঁ বহুতো ধৰণৰ ফূৰ্তি তেওঁ কৰিছিল। Oh, diary, all these were so much fun. With a heavy heart, I had to come back. ডায়েৰী, এই সকলোবোৰ ইমান মজাৰ আছিল, গধুৰ হৃদয় লৈ ঘূৰি আহিব লগা হ'ল। But I am grateful to have been a witness to this magical time in this beautiful part of the world. কিন্তু পৃথিৱীৰ এই সুন্দৰ অংশত এই যাদুকৰী সময়ৰ সাক্ষী হোৱাৰ বাবে মই কৃতজ্ঞ। With gratitude until next time, ৰিহন। কৃতজ্ঞতাৰে অহাবাৰলৈকেও ৰিহন। তো ৰিহনে যদিও তেওঁৰ টাউনলৈ ঘূৰি যাবলৈ মন নাছিল, কিন্তু বাধ্যত তেওঁ চহৰলৈ যাবলগীয়া হৈছিল। যিহেতু তেওঁৰ স্কুল আছিল আৰু তেওঁৰ মাক দেউতাকে অফিচত গৈ ডিউটি কৰিবলগীয়া হৈছিল। আৰু শেষৰ ডায়েৰীটো তেওঁ 29 মে 2023ত লিখিছিল আৰু ইয়াত কৈছিল, As I sit here on this warm evening, এই উষ্ণ সন্ধিয়াটোত ইয়াত বহি থাকোঁতে I am reminded that there are only a few days left of spring in Assam. মোৰ মনত পৰিছে যে অসমত বসন্তৰ মাজত মাত্ৰ কেইদিনমান বাকী আছে। It is been a season of enchantment and transformation. মোহ আৰু ৰূপান্তৰৰ এইটো আছিল এটা বতৰ। It is been a time of joy and togetherness. এই বতৰটো আছিল আনন্দ আৰু একেলগে থকাৰ সময়। I will miss everything about this season. মই এই ঋতুৰ সকলো কথা বহুত মিছ কৰিম। But I know that with the arrival of summer, new adventures and experience await. কিন্তু মই জানো যে গ্ৰীষ্মৰ আগমনৰ লগে লগে নতুন দুঃসাহসিক অভিযান আৰু অভিজ্ঞতাৰ অপেক্ষা কৰি আছে। Until then, I will enjoy these last few days of spring and reminisce the memories they have created. Your Rohan. তো তেতিয়ালৈকে মই বসন্তৰ এই শেষৰ কেইদিনমান উপভোগ কৰিম আৰু তেওঁলোকে সৃষ্টি কৰা স্মৃতিবোৰ মনত পেলাম। অৰ্থাৎ ৰিহানে অৱশেষত কৈছিল যে বসন্তকাল আৰু অলপ কেইদিনমান আছে, তাৰপিছত এই ঋতুটো পৰিৱৰ্তন হৈ যাব। তো গতিকে মই ঘৰত গৈ এই বসন্তৰ কেইদিনমান ঘৰত উপভোগ কৰিম আৰু মই এই 5 দিন সিহঁতৰ ঘৰৰ পৰা ঘূৰি আহিলোঁ, সেই সিহঁতৰ ঘৰত কৰা এনজয়বোৰৰ কথা মই মনত কৰি থাকিম। আৰু শেষত কৈছে ইয়ৰ ৰিহন। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল এই পাঠটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালে পাইছে। তো যদি তোমালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰি দিবা। আৰু নেক্সট ভিডিঅ' কোনটো পাৰ্টৰ লৈ আহিম তোমালোকে সেইটোও কমেণ্ট কৰি জনাব পাৰা। ধন্যবাদ।